তো হাই গাইজ, তো আকৌ এইগিলো এটা নতুন ব্লগৰ সৈতে। তো গাইজ মানে এইকেইদিন মানে ভ্লগ দিব পৰা নাই। তো মানে ঘৰত অলপ প্ৰব্লেম চলি আছিল, সেইকাৰণে মানে ভ্লগ দিব পৰা নাই। তো বাকী মোৰো এক্সাম আহিয়ে আছে, তো সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ আছে। তো একো কথা নাই, মাজে মাজে দি থাকিম এনেকৈ ভ্লগ, আপোনালোকে ছাপোৰ্ট কৰি থাকিব। তো বাকী আজি মানে বেলেগ কাম একো নাই। তো আজি এটা জেগাত ফুৰিব যাম। তো চাহিলে ফোন মাৰি আছে, তো জাগ্ৰাৰ স্কুলত বোলে কিবা ফাংচন আছে। তো যাওঁ, ফাংচন চাওঁ, একবাৰ আপোনালোককো দেখাওঁ। তো মই এতিয়া ঘৰত যাই আছোঁ। তো বাকী বিশেষ একো কাম নাই। তো যদি ফাংচনখন ভালকৈ দেখাওঁ আৰু একদম ভালকৈ দেখাম, আপোনালোকক টেনশ্যন ল'ব নালাগে, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো বাকী মই ঘৰত যাই আছোঁ, ৰ'ব গাইজ, মই ঘৰত যাই আছোঁ গাইজ। তো চাহিলে ফোন মাৰিছে। তো আহিলোঁ এতিয়া, মানে তাতে আছিলোঁ, মানে গাঁৱত আছিলোঁ। তো সি ফোন মাৰিছে, সিও আহিছে, মানে কলেজৰ পৰা আহিছে। মই কলেজ জনাই অলপ মানে কাম চলিছে মানে ঘৰত, সেইকাৰণে মানে কলেজ জনাই। তো গাইজ মই মানে সি ফোন মাৰিছে, তো মই ঘৰত আহিলোঁ। তো একদম মানে গা চা ধুই একদম ৰেডি হয়। তো তাত তাকাই গেলি যাই থাকোঁ। তো বাকী ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো তাত তাকাই গেলি যাই পেলাই লগ পাই আছোঁ। গাইজ ঘৰৰ পৰা ওলাই দিলোঁ। তো বাকী এতিয়া মই যাই আছোঁ। তো গা চা ধুই একদম ফুল ৰেডি, এতিয়া চাইলত তাকাই গেলি যাই আছোঁ। তো ঘৰৰ পৰা ওলাই দিলোঁ। বাকী যাওঁ বলক একবাৰ কেনে হেন ফাংচন চাওঁ। তো চুলিকেইটা গাইজ দীঘল হ'ল। তো এতিয়া চুলিকেইটা কাটাই গেলি এটা ভ্লগ বনাম। তো কেনেকৈ কাটিম ইয়াত একবাৰ কমেণ্ট কৰি জনাব। বাকী তো গাইজ চাইলত তাকাই গেলি যাই আছোঁ। তাক ফোন মাৰিলোঁ, মানে মই ফোন সি যাই থাকিব দিছি, মানে সিও আহিছে, ময়ো যাই আছোঁ। বাকী ৰ'দ দেখছি নাই গাইজ, কি ৰ'দ দিছি। ৰ'দত মানে সেই ক'লা চাৰ্ট পিন্ধি আহিছোঁ। গাইজ আৰু কি ক'ম, যাই থাকোঁ বোলে পাত্তা গেলি। বাকী গাইজ এৰে মাজত মানে মই বেছি মানে কথা নাপাতোঁ। তো জাষ্ট ভিউটো একবাৰ দেখাই দিম, বা একবাৰ কথা পাতিব চেষ্টা কৰিম। বাকী ভিডিঅ'ৰে মাজতে একবাৰ দেখাই দিম, আৰু চাহিলত তাকে গেলি যাই পেলাই একবাৰ কথা পাতিম, তাক লগ কৰি পেলাই একবাৰ কথা পাতিম। তো বাকী তাৰে পিছত মানে ভিউটো দেখাই দিম আপোনালোকক একবাৰ, তাৰ পিছত মানে কথা নাপাতোঁ। তো জাষ্ট ফাংচনখন আপোনালোকক দেখাই পেলাই কথা পাতিম। তো চাহিলত তাকে গেলি যাই থাকোঁ বোলক। তো ভিডিঅ' একবাৰ চেক কৰক গাইজ, কথা একদৰে। তো গাইজ বলক, চাহিলত তাকে গেলি যাই পেলাই ডাইৰেক্ট লগ পাই আছোঁ। তো বলকচোন গাইজ। গাইজ অলৰেডি চাহিল আহিল। তো একবাৰ চাওক চাহিলক, চিঘৰ মিছ কৰিছে। তাক মই মানে কিমান কম আৰু এইবিলাক বেয়া বস্তুবিলাক খাব নালাগে। তো ঘূৰে ঘূৰে আৰু চিখৰ খাই গাইজ। তো মই আপোনালোকক অলপ আগতে কৈছিলোঁ যে বেছি কথা নাপাতোঁ আৰু। তো ভিউটো একবাৰ চেক কৰক, তাৰপিছত ডাইৰেক্ট ফাংচন দেখি আছোঁ আপোনালোকক, তাৰে পিছতহে কথা পাতি আছোঁ। তো বলক একবাৰ ভিউটো চাওক। আহক দাদা, নাহে আপুনি? নাহে কিয়? কাৰণটো কি? কাৰণটো কওক কি? কিয় নাযায়? মায়ের টাং বেতালত দিলে মৰিব নালাগে, তই বেতাল নহয়। তো বলকচোন গাইজ, যাই থাকোঁ, ভিডিঅ'টো চাই লওক আপোনালোকে একবাৰ। জাগ্ৰা স্কুল আহি পালোঁ। তো এতিয়া বেলেগ ভিউটো আপোনালোকক দেখালোঁ। তো এতিয়া যাওঁ ডাইৰেক্ট, যাই পেলাই
কিবা বোলে ডেন্স হ'ব। তো ডেন্স দেখাওঁ আপোনালোকক, তাৰে পিছত কথা পাতি আছোঁ। ডেন্সৰ মাজত কথা নাপাতো গাইজ, তাৰে পিছত ডেন্স হোৱাৰ পিছত কথা পাতি তো গাইজ ফাংচন চোৱাতে মানে ডেন্স আৰম্ভ হয়ে নাই। তো ভাবিলোঁ একবাৰ পাৰ্লাৰত যাওঁ, জাগ্ৰাত এখন মানে নতুন পাৰ্লাৰ হৈছে। তো পাৰ্লাৰখনত মানে চুলিবিলাক মই অলপ মানে হেৰি কৰি আহিলোঁ, মানে ষ্ট্ৰেট মানে হাৱা অলপ দি আহিলোঁ। তো কেনে হৈছে একবাৰ কমেণ্ট কৰিব। তো বাকী ফাংচন চাওঁ বলক। তো বেছি দেৰি নকৰোঁ আৰু ফাংচন চাই আপোনালোকৰ আগত আজিয়ে মানে ভ্লগটো শেষ কৰি দিম। তো আন্ধাৰ হ'লেও মানে ভ্লগটো শেষ কৰি দিম। তো বলকচোন ফাংচনখন চাওঁ। বাকী হেডলাইন কেনে লাগিলে ফাংচন চালোঁ। বাকী ক্লাছটো মাৰা আগত দি অলপ আকৌ দেখা নাই দেই। তো গাইজ ফাংচন চালোঁ। বাকী পাৰ্লাৰত গ'লোঁ একবাৰ, চুলিকেইটা অলপ হেয়াৰ ষ্টাইল হেৰি কৰিব হাৱা মাৰি আহিলোঁ অলপ চুলিকেইটাক। তো বাকী ফাংচন চালোঁ দিয়ক। আৰু কি সৰু ছোৱালীৰ ফাংচনে ইয়াতে কি চাম আৰু, সেইকাৰণে ঠাণ্ডাও লাগছি। বেছি দেৰি গ'লে নৰখিলোঁ আৰু। তো গাইজ টাক্সটোৰ পোহৰটো মানে বহুত, সেইকাৰণে মানে আগত দি দেখাই নাই। তো ৰখি দিওঁ ৰ'ব ইয়াতে। তো গাইজ ভিডিঅ'টো মোৰ এইখিনিতে আছিল। তো ফাংচন দেখালোঁ আপোনালোকক। তো ময়ো চালোঁ। তো সিমান মানে আৰু সৰু ছোৱালীৰ ফাংচন আৰু ইয়াতে কি দেখাম। তো পাৰ্লাৰত গ'লোঁ অলপ চুলিকেইটা হেৰি কৰিব। তো কেনে হৈছে একবাৰ কমেণ্ট কৰি জনাব। তো বাকী যাই থাকোঁ আৰু, আন্ধাৰো হ'ল, ঠাণ্ডাও লাগছি, জেকেট টেকেট অনা নাই। তো ভিডিঅ'টো মোৰ এইখিনিতে আছিল। তো ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগত আৰু লগ পাই আছোঁ, তেতিয়ালৈ বাই বাই, ধন্যবাদ। জয় আই অসম। চাহিল, জয় আই অসম। নেক্সট ব্লগত আৰু লগ পাই আছোঁ। বাই বাই।